Kamandari Zindabad, Zindabad, Zindabad. Hagama Moilari long live, long live, long live. BPF long live, long live, long live. BPF long live, long live, long live. আজি আমাৰ নৰগঙীয়া বিচিডিসি অন্তৰ্গত কচুগাঁও আমাৰ ব্লক বিপিএফৰ অধীনস্থ এই দক্ষিণ জানাগাঁও উত্তৰ জানাগাঁও আৰু আশে পাশে থকা যিবিলাক আদিবাসী গাঁও আছে এই গাঁওসমূহৰ পৰা বিশেষকৈ যিবিলাকে আমাৰ দলত নাছিলে যিসকলে ইউপিপিএলৰ লগত আছিলে বিজেপিৰ লগত আছিলে জিএছপিৰ লগত আছিলে তেওঁলোকে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ লগত যোগাযোগ কৰি পেলাই নিজৰ গাঁওখনতে এটা মিটিঙৰ আয়োজন কৰি ৰাইজক সাক্ষী হিচাপে ৰাখি তেওঁলোকে আমাৰ দললৈ যোগদান কৰিছে আদিবাসী ভাই বন্ধুসকলৰ মাজত এটা ৰাজনৈতিক পৰিৱৰ্তন হোৱাটো আমি দেখিবলৈ পাইছোঁ আগে পিছে যোৱা দিনবিলাকত ইমান আদিবাসী ভাই বন্ধুসকলে দলে বলে আহি পেলাই বিপিএফ দলত যোগদান কৰাটো আমি দেখা পোৱা নাছিলোঁ কিন্তু এতিয়া বিটিচিত আমাৰ ইউপিপিএলৰ সন্মিলিত চৰকাৰ আৰু ৰাইজত অসমত আমাৰ মানে যিটো তেওঁলোকৰ চৰকাৰ আছে এই চৰকাৰবিলাকে আমাৰ আদিবাসী সম্প্ৰদায়ৰ আমাৰ এই অঞ্চলত যিবিলাক উন্নয়নৰ কাম কাজ কৰিব পাৰিব লাগিছিল যিসকল আমাৰ দুখীয়া গৰীব আমাৰ আদিবাসী সম্প্ৰদায়ৰ ৰাভা সম্প্ৰদায়ৰ ভাই বন্ধুসকল আছে তেখেতসকলক সুবিধা প্ৰদান কৰিব পাৰিব লাগিছিল এইখিনি পূৰণ কৰাত এইখিনি সুবিধাখিনি প্ৰদান কৰাত কমপ্লিটলি ব্যৰ্থ হোৱাৰ কাৰণে মহভংগ হৈছে আৰু একো আশা একো ভৰসা এই চৰকাৰখনৰ ওপৰত আমাৰ ৰাইজৰ কাৰণ নাই গতিকে ইউপিপিএল চৰকাৰ বিটিচিৰ যিহেতু এটা বছৰহে মাত্ৰ আছে আৰু বাকী থকা এই এটা বছৰৰ মাজত তেওঁলোকে কোনো ৰাইজক যে একো সুবিধা দিব নোৱাৰিব কোনো ৰাইজৰ হৈ কাম কৰিব যে নোৱাৰিব ৰাইজে স্পষ্টভাৱে বুজিবলৈ মানে সক্ষম হৈছে আৰু ইয়াৰ কাৰণে বিটিচি অঞ্চলত তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত নতুনকৈ চৰকাৰ অনাৰ স্বাৰ্থতে আৰু অঞ্চলৰ ৰাস্তা ঘাট দলং বান্ধ এইবিলাক নিৰ্মাণৰ স্বাৰ্থত য'ত নেকি আপোনালোকে আহিলে দেখা পাব ইয়াত কোনো ৰাস্তা নাই দলং নাই কোনো যোগাযোগৰ ব্যৱস্থা নাই মানুহবিলাকে সোমাব নোৱাৰে ওলাই আহিব নোৱাৰে এই ধৰণৰ এটা নৰক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছে এই অঞ্চলটো যদি বিকাশত আনিব লাগে এই অঞ্চলত যদি উন্নতি কৰিব লাগে তেনেহ'লে এটাই মাত্ৰ উপায় ৰাজনৈতিকভাৱে বিপিএফৰ লগত থাকিব লাগে আৰু হাগ্ৰামা মহিলাৰীয়েহে বিটিচি চৰকাৰ বনালে সেইটো সম্ভৱ হ'ব গতিকে এইবাৰ হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত বিটিচিত বিপিএফৰ চৰকাৰ আনিবৰ কাৰণে আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাকে নিজেই এটা অগ্ৰণী ভূমিকা পালন কৰিবৰ কাৰণে চুকিয়ে কোণে যিবিলাক আদিবাসী ভাই বন্ধুসকল আছে তেওঁলোকে বিপিএফৰ লগত জড়িত হ'বৰ কাৰণে ওলাই আহিছে আৰু ইয়াৰে প্ৰমাণ হিচাপে আজি আমি আমাৰ এই দক্ষিণ জানাগাঁৱত উত্তৰ জানাগাঁৱত দেখিবলৈ পাইছোঁ আৰু এই ধৰণৰ যোগদান বিপিএফ দলত ইউপিপিএল দল ত্যাগ কৰি বিজেপি দল ত্যাগ কৰি মানে আমাৰ দলত অহা সেই প্ৰক্ৰিয়াটো চলি থাকিব আৰু আমিও হয়তো এই প্ৰক্ৰিয়াটো চলাই গৈ থাকিম